Welcome to my YouTube channel, Assam Legislative Assembly and Assam State Branch CPA India Regional Executive Committee Meeting আৰু India Region Conference মই as a Protocol Officer কৰ্মৰত আছিলোঁ। প্ৰায় এসপ্তাহ চলা এই কাৰ্যসূচীৰ কিছু ভিজুৱেলছ আপোনালোকক দেখুৱাইছোঁ। এই মিটিঙত কমনৱেলথ কাণ্ট্ৰিজৰ প্ৰতিনিধি উপস্থিত আছিল, বিশেষকৈ পাৰ্লিয়ামেণ্ট মেম্বাৰ্ছ যেনে UK, আয়াৰলেণ্ড, গানা, মালয়েছিয়া etc. আৰু বহুত কথা শিকিবলৈ পালোঁ আৰু খুব সুন্দৰ এটি এক্সপিৰিয়েঞ্চ হ'ল। স্ক্ৰীনত ইণ্ডিয়ান ফ্লেগৰ সৈতে বাকীবোৰ কমনৱেলথ কাণ্ট্ৰিজৰ ফ্লেগছ দেখা পোৱা গৈছে। ইয়াৰ লগতে কালচাৰেল প্ৰগ্ৰামৰ অলপ ভিজুৱেল আপোনালোকক দেখুৱাইছোঁ। খুব সুন্দৰ বতৰ আছিল আৰু বতাহৰ সৈতে বৰষুণো দিছিলে আৰু যিহেতু হোটেল ৰেডিসন ব্লুত অনুষ্ঠিত হৈছিলে মিটিং, তাৰে অলপ ভিজুৱেল আপোনালোকক দেখুৱাইছোঁ। পৰৱৰ্তী কাৰ্যসূচী আসাম লেজিসলেটিভ এছেম্বলিত হৈছিল আৰু খুব ধুনীয়াকৈ এন্ট্ৰেন্স সজোৱা হৈছে। আসাম লেজিসলেটিভ এছেম্বলিত plenary session হৈছিল both Indian as well as the international parliamentarians আৰু মই officers galleryৰ পৰা কিছু অংশ স্ক্ৰীনত দেখুৱাইছোঁ। এটি ইণ্টাৰেষ্টিং কাৰ্যসূচী আছিল বাছ ট্ৰিপছ টু ডিফাৰেণ্ট লোকেশ্যন আৰু আমি চাৰ্টাৰ্ড বাছত পবিতৰা ৱাইল্ড লাইফ চেংচুৰীলৈ গ'লোঁ। আমাৰ ট্ৰিপ আৰ্লি মৰ্ণিং আৰম্ভ হৈছিল এণ্ড উইথ এস্কৰ্টছ আমি আমাৰ ডেষ্টিনেশ্যনলৈ ৰাওনা হ'লোঁ। সময় হৈছে 9:43 AM আৰু আমি বাটত আছোঁ অন নেশ্যনেল হাইৱে। আমি পবিতৰা ৱাইল্ড লাইফ চেংচুৰী আহি পাইছোঁহি আৰু খুব ধুনীয়া নেচাৰেল বিউটি, প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিছোঁ। চেটচেনা অটিছ ৰিজৰ্টত আমি আহি পাইছোঁহি আৰু ইনফৰ্মেশ্যন বুলেটিন বৰ্ড তাত দেখিব পাইছোঁ। যিহেতু গোটেইকেইদিন মই ৰোজা ৰাখিছোঁ, ফাষ্টিঙত আছোঁ, সেইকাৰণে মই খোৱা বস্তুৰ একো ভিজুৱেল আপোনালোকক দেখুৱাব পৰা নাই। মই ইফতাৰ এই কাৰ্যসূচীত প্ৰভাইড কৰা খাদ্যৰে খুলিছোঁ and I must say the food was very delicious. এইবোৰ অসমীয়া material culture জাপি, গামোচা। ৰঙালী বিহু উপলক্ষে এখন ফটো ফ্ৰেমো বনোৱা হৈছিলে আৰু এই ৰিজৰ্টত থকা টেণ্ট আপোনালোকক দেখুৱাব ওলাইছোঁ। I was exploring the whole resort আৰু সেইকাৰণে টেণ্টখনো চালোঁ। অলপ খোজকাঢ়ি
আৰু এক্সপ্ল'ৰ কৰিলোঁ the whole resort. ইমান ধুনীয়াকৈ বাঁহেৰে ডিজাইন কৰিছে। Finally, Pabitra Wildlife Sanctuary, Jeep Safari আৰম্ভ হ'ল আৰু 3জনমান গাৰ্ড কেইখনমান গাড়ীত দিয়া হ'ল। ফৰেষ্ট এটিকেটছ কিছুমান আছে যেনে ইনচাইড নেশ্যনেল পাৰ্কছ অৰ ৱাইল্ড লাইফ চেংচুৰীজ আমি চিঞৰ বাখৰ কৰিব নালাগে, চাইলেঞ্চ মেইনটেইন কৰিব লাগে, আমি বহুত ব্ৰাইট কালাৰ্ছ যেনে ব্লেক, হোৱাইট, ৰেড এভইড কৰিব লাগে, অলপ কামোফ্লাজ হোৱা ধৰণৰ কাপোৰ পিন্ধিলে ভাল। তাৰ লগতে আমি জীপৰ পৰা নামিব নালাগে, আমি মোবাইল ফোনছ বেছি ইউজ কৰি থাকিব নালাগে আৰু আমি সাৱধানতা অৱলম্বন কৰিব লাগে যিহেতু it's a habitat for wild animals, so it is important that we maintain decorum and not forget the limits that we are supposed to follow inside national parks or wildlife sanctuaries. এইবোৰ গোল্ডেন ব্ৰাউন ৰঙৰ হাঁহ যাৰ নাম হৈছে চাকৈ চোপা। খুব ধুনীয়া এটি দৃশ্য। পবিতৰাত বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি দেখিবলৈ পোৱা যায় আৰু কপাহৰ গছ বহুত আছে ইয়াত। য'তে ত'তে কপাহ সৰি পৰি থকা দেখিবলৈ পোৱা যায়। পবিতৰা ৱাইল্ড লাইফ চেংচুৰী ওৱান হৰ্ণ্ড ৰাইন'চেৰছৰ বাবে ফেমাছ, বিখ্যাত আৰু আমি বহু দেৰি ঘূৰাৰ পিছত ফাইনেলি এটা দুটা গড় দেখিবলৈ পাইছিলোঁ। although they were far away আৰু আপোনালোকে দেখিব পাৰিছে it's a plain area and more like a grassland. বহুত গৰু চৰি থকা দেখা গৈছে আৰু ফাইনেলি সৌৱা দূৰৈত এটি ওৱান হৰ্ণ্ড ৰাইন'চেৰছ দেখিবলৈ পোৱা গৈছে। ইয়াতে বগলী যথেষ্ট আছে আৰু লগতে এটি ৱাইল্ড বাফেলো দেখিবলৈ পালোঁ, ভালেখিনি ডাঙৰ।
ঘাঁহনিৰ পিছত ফাইনেলি ঘন হাবিলৈ আহি পালোহি এটি বৃহৎ হাবি আৰু খুব ধুনীয়া সেউজ পৰিৱেশ এটি উপভোগ কৰিবলৈ পাই অতি আনন্দিত হ'লোঁ অলপ ভয়ো লাগি আছিল যিহেতু ইয়াতে wild animals বহুত আছে and leopard আছে বুলিও মই পঢ়িছিলোঁ কিন্তু ইমান ধুনীয়া গ্ৰীনাৰী দেখিবলৈ পোৱাটো এটি সৌভাগ্যৰ কথা অলপ সময়ৰ বাবে জীপ কেইখন ৰখাই দিয়া হ'ল যিহেতু এটি গুই সাপ দেখিবলৈ পোৱা গ'ল জীপ চাফাৰী শেষ হোৱাৰ পিছত পবিতৰাত থকা এখন বিখ্যাত হেঙিং ব্ৰিজলৈ আহিলোঁ সোমায়ে প্ৰথমতে এয়া পানী আছে য'ত ভৰিকেইখন তিয়াই সোমাব লাগে এইখন হৈছে হাডক হেঙিং ব্ৰিজ 90 meters long যাৰ বহন ক্ষমতা হৈছে 1.5 টন 1.5 টন এই ব্ৰিজখনৰ পৰা খুব ধুনীয়াকৈ গোটেই ৱাইল্ড লাইফ চেংচুৰীখনৰ ভিউ এটি পোৱা যায় আৰু খোজকাঢ়িলে ব্ৰিজখন অলপ কপে কিন্তু ভয় কৰিব লগা কথা নাই যিহেতু বহুত ষ্ট্ৰং হয় ব্ৰিজখন এইফালে এলিফেণ্ট ৰাইডিং পইণ্ট দেখা পোৱা গৈছে আৰু এলিফেণ্ট ৰাইডিং আৰ্লি মৰ্ণিং হয় পবিতৰা ৱাইল্ড লাইফ চেংচুৰীৰ খুব সুন্দৰ অনুভৱ এটি লৈ উভতি আহিলোঁ আৰু এই এক্সপিৰিয়েঞ্চেছখিনিয়ে বহুত কথা শিকালে বহুত বেনিফিচিয়েল নলেজ ল'বলৈ সক্ষম হ'লোঁ আশা কৰিছোঁ এই ভিডিঅ'টি চাই খুব ভাল লাগিছে সকলোৰে আৰু যদি ভাল লাগিছে এই ভিডিঅ'টি শ্বেয়াৰ কৰিব মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ
so much for watching this video. ধন্যবাদ।